খাটমৰা কৰিছে? আমি খবৰ পাই আছিলোঁ যে ভূটানৰ গাড়ীত কাঠ নিয়ে বুলি আমি খবৰ পাই আছিলোঁ। সেই হিচাপে আমি এমাহ ধৰি বিভিন্ন পৰ্যবেক্ষণত আছিলে SSBৰ লগত আমি মিলি কামবোৰ কৰি আছিলোঁ। কিন্তু কালি ৰাতি আমি খবৰ পালোঁ যে ভূটানৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এখনে আমাৰ দাঁতগিৰি অঞ্চল ভূটান সীমাত আপোনাৰ দেৱদাঙী অঞ্চলৰ পৰা জংঘলৰ পৰা কাঠ লোড কৰি থকা পাছত খবৰ পালোঁ। ইতিমধ্যে SSB আহি পেলাই জেগাটো ঘেৰাও কৰি থ'লে আৰু আমি যিহেতু ইণ্টাৰনেশ্যনেল কথা আমি ৰাতিপুৱা 4টা পোহৰ হোৱাৰ লগে লগে আমি কাৰ্যত কৰিবলৈ সক্ষম হয়। তাত কোনো মানুহ আমি নাপালোঁ। কাঠৰ পৰিমাণ প্ৰায় 300-400 চিফ্টিতকৈ ওপৰ হ'ব। এতিয়া আমি হিচাপ কৰিম প্ৰায় 4-5 লাখ টকাৰ মূল্য হ'ব। আৰু আমি সন্দেহ কৰিছোঁ যিহেতু ভূটানৰ গাড়ী শ ভূটানৰ গাড়ী বাংলাদেশলৈ শিল ছাপ্লাই দি আছে বা ভাৰতৰ বিভিন্ন ঠাইলৈ শিল পাথৰ ছাপ্লাই দি আছে। গতিকে এইটো বাংলাদেশতো যোৱাটো আচৰিত কথা নহয়। সেইকাৰণে আমি এই ক্ষেত্ৰত যথেষ্ট পৰ্যবেক্ষণ কৰা হৈছে। আমাৰ ইণ্টেলিজেঞ্চ ইউনিটবোৰ ঘূৰি আছে যাতে এনেকুৱা ধৰণৰ কাম আমি বন্ধ কৰিব পাৰোঁ। থেংক ইউ।